So, hello everyone. Assam Agriculture University admit card release কৰিছে আজি। So, তোমালোকে admit card কেনেকে উলিয়াব পাৰিবা মানে ডাউনলোড কৰিব পাৰিবা এই প্ৰচেছটো আজি আমি দেখাই আছো। So, ভিডিও সম্পূৰ্ণ চাই থাকিবা আৰু যদি চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছা দেন চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা। So, প্লেচ প্ৰিফাৰেন্সটো কাৰ কেনেকুৱা হ'ব গোটেই কথাখিনি জনাই দিম। So, প্ৰথমতে তোমালোকে ক্ৰোমত যাবা গৈ পেলাই সাৰ্চ কৰিবা AIU সাৰ্চ কৰাৰ পিছত তোমালোকে ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিবলৈ তলত আহিবা আহাৰ পিছত একদম তলৰ যোনটো অপচন আছে ডাউনলোড এডমিট কাৰ্ড ফৰ CET UG AIU 2024 ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা ইন্টাৰফেস দেখা পাব তোমালোকে সো স্ক্ৰল ডাউন কৰি তলত আহিবা আহাৰ পিছত ইয়াত ক্লিক কৰিবা কৰাৰ পিছত প্ৰসিড অপচনত ক্লিক কৰিবা কৰাৰ পিছত তোমালোকে সাইন ইন কৰিব লাগিব সো সাইন ইন অপচনত ক্লিক কৰিবা ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমালোকে বহাব লাগিব দেন তোমালোকে ইয়াত দেখা পাইছা তোমালোকৰ যোনটো ড্যাশবোৰ্ড এই ড্যাশবোৰ্ডত তোমালোকে এইখিনি অপচন দেখা পাবা প্ৰথম পাবা পেমেন্ট ভিউ এপ্লিকেশন ডাউনলোড একনলেজমেন্ট দেন ডকুমেন্টস আপডেট একাডেমিক ডিটেইলস এন্ড লাস্টত আছে কি এডমিট কাৰ্ড সো তোমালোকে কি কৰিব লাগে এডমিট কাৰ্ডটোত ডাউনলোড অপচনত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ ফ্ৰন্টত এনেকৈ এডমিট কাৰ্ড ওলাই যাব সো এডমিট কাৰ্ডত প্ৰথমতে দিয়া থাকিব নিজৰ নামটো তাৰ পিছত ডেট অফ বাৰ্থ টেষ্ট সেন্টাৰ সো সেন্টাৰটো দেখা পাইছা সোসাইটি ফৰ ইনফৰমেশন টেকনলজি ডেভেলপমেন্ট এন্ড টেষ্ট সেন্টাৰ এড্ৰেছটো ক'ত আছে সেন্টাৰটো ক'ত আছে লিখা আছে ওল্ড সাৰ্কিট হাউস ৰেড মেলো আলি যোৰহাট আসাম পিন 785001 and test date to দিয়া আছে 29/6/2024 and time slot for the test so ইয়াত দিয়া আছে 12টাৰ পৰা ষ্টাৰ্ট হ'ব 2টা লৈকে থাকিব নেক্সট তোমালোকৰ ইয়াত কিছুমান ইম্পৰ্টেন্ট আপডেট দিয়া আছে ইম্পৰ্টেন্ট ইনস্ট্ৰাকশনস ফৰ ক্যান্ডিডেটস so প্ৰথম যোনটো ইনস্ট্ৰাকশন দিয়া আছে ক্যান্ডিডেট should bring this admit card along with its photocopy sign and hand it over to the test administrator or invigilator in the examination hall so তোমালোকে এই এডমিট কাৰ্ডটো টেষ্ট সেন্টাৰত লৈ যাব লাগিব আৰু নি পেলাই ইনভিজিলেটৰ হাতত দিব লাগিব নেক্সট পইণ্টটো কৈছে ক্যান্ডিডেট should present a valid photo identity such as voter ID আধাৰ কাৰ্ড বেংক পাছবুক উইথ ফটো তাৰ পিছত পাসপোর্ট ড্ৰাইভিং লাইসেন্স or any government recognized photo ID along with a photocopy for the original ID so তোমালোকে এক্সাম সেন্টাৰত কি লৈ যাব লাগিব ইয়াত দেখা পাইছে ভালদৰে ভোটাৰ আইডি অথবা আধাৰ কাৰ্ড অথবা বেংক পাছবুক অথবা পাসপোর্ট বা ড্ৰাইভিং লাইসেন্স বা এনি গভর্নমেন্ট আইডি ৰিকগনাইজড আইডি হলে হল আৰু অৰিজিনালটো লৈ যাবা এক কপি তাৰ পিছত এটা জেৰক্স লৈ যাবা 3 নম্বৰ পইণ্টটো কৈছে ক্যান্ডিডেটস are expected to adhere to a decent dress code for the examination so বহুতে সুধিব পাৰে যে ড্ৰেছ কোড কি লাগিব so ইয়াত কৈছে decent হলে হল মানে তোমালোকৰ দেখাত পৰা ফৰ্মেল পিন্ধি গলে বেছি ভাল হ'ব so তোমালোকে ফৰ্মেল পিন্ধি যাবা 4 নম্বৰ অপচনটো দিয়া আছে the name on the admit card must match the name on the ID proof so তোমালোকৰ যোনটো ID proof থাকিব সেই ID proofত তোমালোকৰ নামটো তোমালোকৰ এডমিট কাৰ্ডৰ যোনটো নাম থাকিব সেই নামটোৰ লগত মেচ হ'ব লাগিব আদাৰৱাইজ তোমালোকক এক্সামটো দিব নিদিয়ে 5 নম্বৰ পইণ্টটো দিয়া আছে candidates should arrive at the examination venue at least 60 minutes before the time stated on the admit card entry will not be permitted after gate closure time so তোমালোকক কৈছে কি এক্সাম তোমালোকৰ স্লটত যিমানখিনি দিয়া আছে ইয়াত তোমালোকক দেখা পাইছা 12টাৰ পৰা 2টা লৈকে মই যোনটো এডমিট কাৰ্ড দেখাই আছো তাত 12টাৰ পৰা ষ্টাৰ্ট হ'ব 2টা লৈকে এক্সাম থাকিব সো তোমালোকে এটলিষ্ট 1 ঘণ্টা আগত যাব লাগিব সো তোমালোকে 11টা বজাত এক্সাম সেন্টাৰ গৈ পাব লাগিব দেন তোমালোকে নিজৰ যোনটো সিট যত পৰে তাতে গৈ বহিব লাগিব আৰু যি কাম থাকে ইনভিজিলেটৰ তোমালোকক ক'ব কি কৰিব লাগে সো তেনেদৰে তোমালোকে 1 ঘণ্টা আগত গৈ পাবা এক্সাম সেন্টাৰ নেক্সট পইণ্টটো কৈছে candidates must attend the examination at their own expense so কি কৈছে candidates must attend the examination at their own expense মানে তোমালোকে নিজৰ এক্সামটো নিজে দিব লাগিব বা নিজৰ যোনটো বস্তু হেকে সব নিজে লৈ যাব লাগিব তাৰ পিছত candidates should bring a simple ball point pen so তোমালোকে এটা পেন লৈ যাব পাৰা বল পয়েন্ট পেন লৈ যাব পাৰা এক্সামত যোনটো ফিজিক্স আৰু কেমিষ্ট্ৰি ক্যালকুলেশন কৰাৰ কাৰণে নেক্সট ড্ৰিংকিং ওয়াটাৰ ইজ এলাউড only in a transparent container so তোমালোকে যোনটো বটল লৈ যাবা হেতু ট্ৰান্সপাৰেন্ট হ'ব লাগিব নেক্সট দিছে blank paper sheet for rough work shall be provided at the test center so তোমালোকে rough work কৰাৰ কাৰণে ঘৰৰ পৰা লৈ যাব নালাগে পেপাৰ কিনি তাতে ইনভিজিলেটৰে তোমালোকক প্ৰভাইড কৰিব নেক্সট কৈছে the examination will be conducted in CBT mode
Follow the instructions and verify that your name and other details on the screen and are correct. So তোমালোকৰ exam to CBT হ'ব কম্পিউটাৰ বেস তোমালোকে গম পাইছে মই আগতেও কৈছো সো তোমালোকে এই কম্পিউটাৰত কি কৰিব লাগে নিজৰ নাম বহাব লাগে ৰেজিষ্ট্ৰেচন নাম্বাৰ কিবা কিবি বহাব লাগে সো হেখিনি তোমালোকে ভালদৰে বহাই ল'বা নেক্সট কৈছে there will be 160 questions each question carries 1 mark there shall be a negative mark 0.25 for each wrong answer so তোমালোকক মই কলো total 160 question থাকিব আৰু এটা কোৱেশ্চন কাৰেক্ট হলে 1 মাৰ্ক পাবা এটা যদি ৰং হয় দেন 0.25 নেগেটিভ যাব মানে তোমালোকৰ আলটিমেটলি 1.25 নেগেটিভ যাব 12 নম্বৰ পইণ্টটো কৈছে personal belongings including books calculators electronic devices and other similar items are prohibited in the examinations area so তোমালোকৰ এক্সামত কি লৈ যাব নোৱাৰা ভালদৰে চাই লোৱা কিতাপ লৈ যাব নোৱাৰা ক্যালকুলেটৰ লৈ যাব নোৱাৰা any electronic device তুমি লৈ যাব নোৱাৰা তাৰ পিছত The examinations officials are not responsible for the safekeeping of personal belongings and no such facilities will be provided. So ইয়াত কৈছে তোমালোকৰ যোনটো পাৰ্সোনাল বস্তুখিনি থাকে এক্সাম চেণ্টাৰত থবলৈ একো জায়গা নাথাকে সো নিজৰ বস্তুৰ দায়িত্ব নিজে ল'ব লাগিব সো 30 নম্বৰ পইণ্ট কৈছে candidates resorting to any unfair means or malpractice or any misconduct during the examinations including giving or receiving help or from any candidates during the test will be disqualified so তোমালোকৰ এক্সামত কিবা যদি আনফেয়াৰ কাম কৰা দেন এক্সামৰ পৰা ডিসকুৱালিফাই কৰি দিয়া হ'ব এক্সামৰ পৰা উলাই দিয়া হ'ব the examination centers are under surveillance of CCTV so যত এক্সাম দিব তোমালোকে তাতে CCTV থাকিব so be careful request for change of test center venue date time of examination will not be entertained so তোমালোকে যদি ভাবিছা নিজৰ এক্সাম চেণ্টাৰটো চেঞ্জ কৰিবা যত পৰিছে তাত দিব নোৱাৰা বা প্ৰবলেম হৈ আছে চেঞ্জ কৰিব বিচাৰিলো চেঞ্জ কৰিব নোৱাৰা no candidate will be allowed to leave the examination hall until full examinations time is over so exam to শেষ হোৱাৰ আগলৈকে তোমালোকে তাৰ পৰা উলি আহিব নোৱাৰা এক্সাম চেণ্টাৰৰ পৰা